নমস্কাৰ সকলোকে জুলিছ ব্লগলৈ স্বাগতম। এটা মিনি ব্লগৰ যোগেদি আজি মই চিম্পল এটা থালি লৈ আহিলোঁ। একেবাৰে চিম্পল। এয়া হৈছে গুটি আলু ভাজা, তেলতে পিঁয়াজ দি নিমখ হালধি দি, আৰু একেবাৰে চিম্পল হয়, সকলোৱে খায় এইটো। তাৰপিছতে আৰু মোৰ এয়া ভাজা অলৰেডি হৈ গৈছে। তাৰপিছতে এয়া দাইল ৰেডি। ইয়াৰ পিছতে অলপ জিলমিল শাক সৰু সৰুকৈ কাটি ল'লোঁ, আৰু নহৰু কেইফুটামান মই বাতি থ'লোঁ। তেলতে এয়া শাক দি লৰাই মেলি নিমখ হালধিও দিম। আৰু ইয়াৰ পিছতে আকৌ মই বটা নহৰুখিনি দি দিলোঁ। গোন্ধটো বহুতেই ধুনীয়া হয়, আৰু নহৰু দিয়াৰ দুটা কাৰণ থাকে, গেছ ফৰ্মো নহয় আপোনাৰ, খুব ধুনীয়া হয় খাবলৈ। এবাৰ খাই চাবচোন এনেকৈ। আৰু লাষ্ট মই শুকান জলকীয়া দুটামান ভাজি থ'লোঁ, এড কৰি দিলোঁ লাষ্টত। অলৰেডি হৈ আহিছে শাকখন। ইয়াৰ মাজতে কৈছোঁ যে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব দেই। কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু এয়া মোৰ চিম্পল থালি ৰেডি। আৰু ছাইডত মই আচাৰ আৰু অলপ পিটিকা দি দিলোঁ। আৰু আজিৰ থালিখন কেনেকুৱা হ'ল জনাব দেই, একেবাৰে সাধাৰণ। তো এয়া খাবলৈ ৰেডি আৰু। তো আজিলৈ আহোঁ, বাই।